গাইজ কি খবৰ আপোনালোকৰ আশা কৰিছোঁ সকলোৰে ভাল তো আজিৰ ভিডিঅ'টোৰ থাম্বনেইল চাই নিশ্চয় গম পাইছে গতিকে থাম্বনেইলখন মানে চাই কেনে যদি গম পাইছে তেনেহ'লে বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ মানে ডিম্পু দা আহিছে আমাৰ ইয়াত মুকলম বৰলীয়াপাৰত তাত এখন ৰেষ্টুৰেণ্ট খোলা হৈছে দৃষ্টি হোটেল এণ্ড ৰেষ্টুৰেণ্ট গতিকে তাত অপেনিঙৰ কাৰণে আহিছে ডিম্পু দা সেইবাবে লগ কৰিবলৈ যাওঁ গতিকে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ গাইজ আমি আহি পোৱাত দেৰি হ'ল মানে আমি যেতিয়ালৈকে আহি পাইছোঁ তেতিয়ালৈকে ডিম্পু দা আহি কেনে এইফালে চাওক ভিতৰত পুৰা পানী খাই আছে চাওক বটলত পানী খাই আছে গাইজ মানুহ চাওক বহুত মানুহ আছে গৰম এই ক্লিপটো যে দেখুৱালোঁ আপোনালোকক নিশ্চয় বুজি পাইছে যে মই ডিম্পুবোৰৰ ওচৰৰ পৰা আহিছোঁ ডিম্পুবোৰৰ লগত ফটো তুলিছোঁ গাইজ আপোনালোকক সম্পূৰ্ণ ভিডিঅ'টো চাবলৈ ৰিকুৱেষ্ট কৰিছোঁ আৰু যদি মোৰ ইউটিউব চেনেলটোত নতুন হয় প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব যাতে এনেধৰণৰ নতুন নতুন ভিডিঅ' আপোনালোকৰ মাজত শ্বেয়াৰ কৰি থাকিব পাৰোঁ গাইজ কেইদিনমান আগত ডিম্পু বৰুৱাই এটা শ্বৰ্ট ভিডিঅ' আপলোড কৰিছিল যে ডিম্পু বৰুৱাই মানে আমাৰ নলবাৰী মুকলমুৱাৰ বৰলীয়াপাৰত এখন ৰেষ্টুৰেণ্ট এখন অপেনিং হৈছে সেই অপেনিঙত তাৰমানে অহাৰ কথা কৈছিল গতিকে মই সেই দিনটোৰ কাৰণে বহুত অপেক্ষা কৰি আছিলোঁ গতিকে ফাইনেলি আজি সেই দিনটো আহিল আৰু তেখেতক লগ কৰিবলৈ গ'লোঁ কিন্তু যোৱাৰ টাইমত একো ভিডিঅ' বনা নাই তাৰমানে দৌৰা দৌৰি কৰি গ'লোঁ আমি যাই পাওঁতে ডিম্পু বৰুৱা আহি প্ৰায় ৰেডি হৈছে গাইজ ডিম্পু বৰুৱা মানে এইটো এটা নাম নহয় এইটো এটা অনুষ্ঠান হয় গাইজ আপোনালোকে যদি কেতিয়াবা ডিম্পু বৰুৱাই অহা অনুষ্ঠানত গৈছে নিশ্চয় গম পাইছে গতিকে গাইজ ডিম্পু বৰুৱা আৰু জুবিন দা এই দুয়োটা এটা এটা নাম নহয় এটা এটা অনুষ্ঠান হয় কাৰণ ইহঁত দুয়োটাই য'তে নাযাওক কিয় অনুষ্ঠানৰ সৃষ্টি হয় গতিকে বহুত ভাল লাগে গাইজ এই রোদত আর কত মারে বিলে ভালকে কৰিছোঁ ৰ অলপ হেৰি হ'ব আগতে ইমান ধৰিছে হে গাইজ এই কুটি ফাটা ৰ'দত তাৰমানে ডিম্পুবোৰক লগ কৰিব গৈছোঁ গতিকে বহুত গৰম লাগি আছে সেইবাবে বাৰীৰ পিছপিনে আহিলোঁ চাওক পুৰা ধুনীয়া বতাহ মাৰি আছে ইয়াত আপোনালোকে নিশ্চয় চাব পাৰিছে পুৰা একদম প্ৰকৃতিৰ পৰিৱেশ ভাল লাগে কিবা
ঘৰৰ পিছফালে যেতিয়া পুখুৰী পাৰত আহোঁ বহুত ভাল লাগে, ধুনীয়া বতাহ মাৰি আছে। এতিয়া গৰমৰ দিন, এই কটি ফাটা ৰ'দত তাৰমানে ডিম্পুবোৰক চাই পুৰা একদম আৰু গৰমত থাকিব পৰা নাই, সেইবাবে বাৰীৰ পিছফালে আহিলোঁ। গাইজ ভিডিঅ'টো কেনেকুৱা লাগিল আপোনালোকে প্লিজ ধুনীয়া কমেণ্ট এটা কৰিব, যদি ভাল লাগিছে গাইজ শ্বেয়াৰ কৰি দিব, কাৰণ আমি সৰু সৰু ইউটিউবাৰ হয়, আপোনালোকৰ এটা এটা ছাবস্ক্ৰাইবাৰ এটা এটা শ্বেয়াৰ আমাৰ কাৰণে বহুত গুৰুত্বপূৰ্ণ হয় গাইজ। গতিকে প্লিজ ভিডিঅ'টো শ্বেয়াৰ কৰিব, আৰু যদি ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইবটো কৰি দিব। জয় অসম।